মাজনী ওলাই যাচোন, কোনবা আহিছে। গৈছো ৰবা মা। পেহী পালেহি আপুনি? মাইনা পালোহি দে জান। মা পুতুলি পেহী পালেহি, তুমি আহাচোন। পুতুলি পালেহি। তোৰ ইমান দেৰি কিয় হ'ল? এইখিনিতো আধা ঘণ্টাৰহে বাট, তই যে পুৰা 2 ঘণ্টা লগাই দিলি। নাই ৰবা, এই ড্ৰাইভাৰজনক ক'লো 20 টকা নাৰাখিব, 15 টকাকে ৰাখক। নাই, ড্ৰাইভাৰজনৰ কোনো কাণ সাৰেই নাই, 20 টকাই লাগিব বোলে। ইয়াৰ আগৰবাৰটো আহোঁতে মই 15 টকাকে আহিছিলো, গতিকে আৰু কিয়নো 5 টকা বেছিকে ভৰো, সেইকাৰণে লাহে লাহে খোজকাঢ়ি আহি আছো। আৰু খোজকাঢ়ি আহিলেও পাম, গাড়ীত আহিলেও পাম। মই কতে নমৰো, তই 5 টকা এটাৰ কাৰণে ইমান দূৰ খোজকাঢ়ি আহি গলি। তই কোৱা হয়তো মই তোকে 5 টকা দি দিলো হয়। হ'ব দে, এতিয়া তই বহ, জিৰণি ল, মই তোৰ কাৰণে চাহ একাপ বনাওঁ ৰ। দাদা আৰু সৰু ধন ক'ত গ'ল? সিহঁতক দেখা নাই যে। নাজানো আৰু দে, দুইটা কেলেতিয়া ক'ৰবাত সোমাই আছে চাগে। হ'ব দে, তই এতিয়া বহচোন বাৰু। পাহৰিছিলোৱে, মই তুন্দৰ কাৰণে কিবা আনিছো ৰ। মই জানিছিলোৱে, পেহীয়ে মোৰ কাৰণে ডেইৰী মিল্ক আৰু চিপছ আনিব। এইকেইটা ল, তুহঁতলৈ মই কেণ্ডিমেন চকলেট লৈ আনিছো। কেণ্ডিমেন চকলেট? আমি চকলেট নাখাওঁ দিয়ক পেহী। ময়ো নাখাওঁ, চকলেটৰ পৰা মোৰ এলাৰ্জি আছে। হেই, ইমাননো কঞ্জুচ হ'ব লাগেনে? মই একেবাৰে চিপছ আনিব বুলি ভাবিছো, কেণ্ডিমেন আঠনীয়া চকলেট কেইটা আনিছে। তহঁতে চকলেট নাখাওঁ নেকি? মই জনা নহয় বুট ভাজাকে লৈ আনিব পাৰিলো হয়। বাৰু হ'ব দে, ৰাতি ভাত খোৱাৰ পিছতে চকলেট কেইটা খাব পাৰিম মই। ভালেই হ'ল দে। মাইনা, তইনো ঘৰখন অকণমান চাফা কৰি থব নোৱাৰনে? অলপ দেউতাক সুধিবিচোন। আমাৰ দিনত মই কিমান ধুনীয়াকে ঘৰবিলাক চাফা কৰি থৈছিলো। ক'তনো পেহী, মইচোন চাফাই কৰি থৈ দিছো ঘৰটো। আপুনিনো ক'ত লেতেৰা দেখিলে? পুতুলি পালিহি হ'বলা। দাদা পালোহি কাৰণেতো দেখিছ। দেউতা, পুতুলি পেহীয়ে বোলে আগতে ঘৰ বোলে বৰ চাফা কৰি ৰাখিছিল, হয়নে কথাটো? চাফাটো কৰিছিল, কিন্তু মাহটোত এবাৰ দুবাৰমান হ'ব। কিন্তু বেলেগেহে জানো কিয় লেতেৰা দেখে তাই চাফা কৰাৰ পিছত। তাইৰ লগত চাগে সকলোৱে অন্যায় কৰিছিলো আগতে, হয়নে পুতুলি? দাদা কি যে কথা কিছুমান কওঁ আৰু তই। হ'ব দে এতিয়া, বৌৰে ভাত বাঢ়িছে, যা ভাতকণ খাই ল'গৈ যা। মই ভাবিছিলো পুতুলি পেহীয়ে মোলে ডেইৰী মিল্ক আৰু চিপছ আনিব, কিন্তু কি আনিলে? আঠনীয়া চকলেট। মোৰ লগত যোনে শত্ৰুতা কৰে তেওঁ নিশ্চয় শিক্ষা পাবই। মোৰ লগত যিহেতু যুদ্ধ আৰম্ভ কৰিলে, এই যুদ্ধ বহুত লম্বা যাব কিন্তু দেই, মই কৈ দিলো, শিক্ষা পাবই দিম। আপোনালোকে মামনিৰ ঘৰ সংসাৰ আৰু বিবাদৰ 3য় খণ্ডটো কেনে পালে? কমেণ্টত নিশ্চয় জনাব। যদি প্ৰথম খণ্ডটো এতিয়ালৈকে চোৱা নাই, তেন্তে চেনেলত গৈ এই ভিডিঅ'টো আপলোড কৰাৰ আগৰ ভিডিঅ'টো চেক কৰক, পাই যাব। যদি আপোনালোকে এতিয়ালৈকে আছামিজ এনিমেশ্যন জক চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব, কিয়নো আপোনাৰ এটা ছাবস্ক্ৰাইবে মোৰ চেনেলটো গ্ৰ' কৰাত বহুত ছাপোৰ্ট পাব। ধন্যবাদ।